তো হেল্ল' গাইজ জোহাৰ সকলোকে নতুন এটা ভিডিঅ'ত অষ্টম পাৰ্টনাৰ ব্লগত। তো গাইজ পূৰা গা পা ধুই পূৰা ৰেডি হৈ গৈছোঁ। আজি আমাৰ হাফকাইটৰ ডাঙৰীয়া পূজা আছে, তালৈ যাব ওলাইছোঁ। আপোনালোকক দেখাম তাৰ পূজা। আপোনালোকে খালি ভিডিঅ'খনত একদম লাষ্টলৈকে বনি থাকিব। ধুনীয়া হয়, মানুহ পূৰা ভিৰ হয়, পূজা একদম ভালকৈ খিচিৰি উচিৰি দিয়ে, পূজা চূজা কৰিম। আপোনালোকে খালি একদম লাষ্টলৈকে বনি থাকিব ভিডিঅ'খনত। আৰু ময়ো ওলাই গৈছোঁ। এই গাইজ ঘৰৰ পৰা ওলাই আহিলোঁ, ৰোহিত ভাইক লগ পালোঁ। আৰু বতৰো বেয়া, বাইক লৈ যাব নোৱাৰোঁ, সেইকাৰণে ৰোহিত ভাইৰ টুকটুকি আছে। ৰোহিত ভাইৰ ভাড়াও পাই যাব আৰু টুকটুকিত আমাৰ যোৱাও হৈ যাব। তো আপোনালোকে খালি ভিডিঅ'টোত বনি থাকিব লাষ্টলৈকে। আমি এতিয়া ধুনীয়াকৈ যাম, পূজা চূজা কৰিম আৰু আপোনালোকক দেখুৱাম আমাৰ হাফকাইট পূজা কেনেকৈ। গাইজ ৰোহিত ভাই আৰু মই এতিয়া লাহে লাহে গৈ আছোঁ টুকটুকিখনত, আৰু দুটামান পেচেঞ্জাৰো পাই গ'লোঁ, তাৰো ভাড়া পাই গ'ল। তাৰপিছত আহি পালোঁৱে গাইজ এইটো ডাঙৰীয়া মন্দিৰ হাফকাইটৰ। একদম ধুনীয়া পূজা হৈ আছে, মানুহ বহুত ভিৰ, ৰাস্তাটো পূৰা ভিৰ, ভিতৰতো পূৰা ভিৰ। তো গাইজ আমি আহিলোঁ এতিয়া দোকানৰ পৰা ধূপকাঠি লৈ যাব লাগিব, পূজাৰ বস্তুকেইটা, ধূপকাঠি ধূপ চুপকেইটা লৈ যাব লাগিব। তো গাইজ এইটো ধূপ লৈ ল'লোঁ আৰু আপোনালোকক দেখুৱাম। সেইডোখৰতে পূজাটো হৈ আছে, আপোনালোকে খালি ভিডিঅ'টো ধুনীয়াকৈ চাব। মই আৰু পূজাৰ ভিতৰত গ'লে একো ক'বলৈ নোৱাৰিম, যিহেতু তাত পূৰা নাম কীৰ্তন হৈ আছে। আৰু এইটো হৈছে মন্দিৰটো। তো আপোনালোকে ভিডিঅ'খনত ধুনীয়াকৈ চাব আৰু ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব। এইফালে মোৰ লগৰকেইটাও আছে, লগৰকেইটাও আহিছে। মানে এই পূজাটো কোনো মিছ নকৰে, বছৰেকত একবাৰেই হয়, যিহেতু একদম চবেই আমাৰ যিমান টিংকাং সমষ্টিত থকা যিমান মানুহ আৰু চবেই ইমান দিনৰ পৰা দিনে দিনে শুনি আছে আৰু চবেই আহে, পূজা কৰে। শিৱ মন্দিৰ যিহেতু ডাঙৰীয়া বাবা, সেইকাৰণে চবেই পূজা কৰে। আৰু ময়ো আহিছোঁ ধূপ চুপ লৈ কিনে গাইজ, ময়ো পূজা কৰিম। আৰু আপোনালোকে ভিডিঅ'টো এতিয়া চাই থাকিব, মই আৰু মাজত একো নকওঁ। তো গাইজ ঠিক আছে, চাই থাকক। তো গাইজ পূজা কৰা হৈ গ'ল, পূজা কৰি এইফালে ওলাই আহিলোঁ। মানুহ পূৰা ভিৰ হৈ আছে, একদম যাবলৈ অসুবিধা হৈছে আৰু গাইজ কি কৰিব আৰু, উপায় নাই, পূজা কৰিব আহিছোঁ যে পূজা কৰি লওঁ। তো গাইজ পূজা কৰিলোঁ, প্ৰসাদটো ল'লোঁ, প্ৰসাদ চসাদ লৈ ওলালোঁ আৰু এইফালে বাহিৰফালে। তো গাইজ সেইফালে আৰু মানুহ একদম পূৰা ভিৰ হৈ আছে। তো গাইজ এতিয়া আৰু ওপৰত খিচিৰি দিয়া হৈছে, সেইকাৰণে খিচিৰি খাবলৈ গৈ আছোঁ। ইফালে চাব পাৰে আপোনালোকে, পূৰা এইফালেও ভিৰ হৈ আছে। ধুনীয়া খিচিৰি, চবতকৈ নামী খিচিৰি হয় ইয়াত, মানে ডাঙৰীয়া বাবাৰ খিচিৰিটো চবেই কয় যে একদম ধুনীয়া বনে বুলি। সেইকাৰণে আহিছোঁ আৰু ময়ো খাই চাম। আৰু প্ৰত্যেক বছৰে আহোঁ আৰু এইবছৰো আহিছোঁ খিচিৰি খাই। তো গাইজ চাব পাৰে আপোনালোকে ধুনীয়াকৈ মানুহকেইটা লাইন বহি চবেই খিচিৰি নিজে নিজে লৈ কিনে খাই আছে। আৰু এইফালে দাদাহঁতি ধুনীয়াকৈ গৰম গৰম খিচিৰি বিলাই আছে। এইফালে ৰোহিত ভাই আৰু ময়ো আহিলোঁ, আৰু আমাৰ খুৰীহঁতি আমাৰ লগত আহিছিলে, চবেই আহিছে খিচিৰি খাবৰ কাৰণে। যিহেতু একদম ধুনীয়া খিচিৰি, চবেই কয় যে একদম হাফকাইট ডাঙৰীয়া বাবাৰ খিচিৰি ধুনীয়া বনে বুলি, সেইকাৰণে চবেই আহে আৰু চবেই খিচিৰি খাই। আৰু তো গাইজ সেইটো ময়ো আনিলোঁ 1 প্লেট খিচিৰি, আৰু মোৰ লগত ৰোহিত ভাই আছে, আৰু এইফালে আমাৰ খুৰীহঁতি বহিছে, আৰু চবেই লৈছোঁ আৰু ডাঙৰীয়া বাবাৰ খিচিৰি বহুত সোৱাদ বুলি। আৰু গাইজ সেইটোৱে খাই চাওঁ এতিয়া কেনেকৈ লাগে। তো গাইজ বহুত টেষ্ট, ক'বই নালাগে, একদম বহুত মজা হয় ইয়াৰ খিচিৰি। আৰু চবেই একদম মিছ কৰে খিচিৰি, যোনে যোনে নাহে কয় যে এইবাৰ যাব নোৱাৰিলোঁ, খিচিৰি খাব নোৱাৰিলোঁ। মানে নেক্সট টাইম চবেই কোনো মিছ নকৰে, যাতে আহক, পূজা কৰক আৰু ডাঙৰীয়া বাবাৰ খিচিৰি খাই কিনে দিয়ক। তো গাইজ এইটোৱে আছিলে আজিৰ এটা সৰু মৰু ব্লগ ভিডিঅ'। তো ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু ইনষ্টাগ্ৰাম ফেচবুকত চালে ফ'ল' মাৰিব। আৰু আমি নতুন নতুন ব্লগকেইটাত লগ পাম। তো আজিৰ ভিডিঅ' ইয়াতে শেষ কৰোঁ, বাই বাই।